হেল্ল' ফ্ৰেণ্ড, মই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া আমি যাবলৈ ওলাইছোঁ বাহঁতৰ ঘৰলৈ, চাওদাং পথাৰ, মোৰ শহুৰ দেউতাৰ ককায়েকৰ জীজুৱাই ঘৰলৈ। মৃত্যুচিনাকি হ'বলৈ মাতিছে। এয়া মানুহবোৰ আহি কৰি হৈছে আৰু ওলাই কৰি। এয়া বৰ্তা ওলাই আহিছে ঘৰৰ পৰা। এয়া আমি যাবলৈ লৈছোঁ আৰু দেই। আজি দিনটো মই কেনেদৰে পাৰ কৰোঁ বাহঁতৰ ঘৰত দেখুৱাই যাবলৈ চেষ্টা কৰিম। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেতিয়া লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব দেই। এয়া আমিবোৰ পূৰা কথা পাতি আহি আছোঁ আৰু। এয়া আমি আহি পালোহি বাহঁতৰ ঘৰ। এয়া মাতিছে আদৰিব। এয়া বাৰ শহুৰ দেউতাকে আদৰিছে। এয়া আমাৰ ৰাইজসকল মৃত্যুচিনাকি হ'বলৈ আহা। এয়া লাহেকৈ আৰু ভিতৰলৈ সোমাই গৈছোঁ। আদৰি কৰি হৈছে বাৰু। এয়া ভিনদেউ ৰখি আছে। আমি গৈ পাওঁতে বাৰু মানুহ ইমান নাছিলেই। আমাৰ ৰাইজসকলে আছে প্ৰথম গৈ পাইছেনি। গাঁৱৰ মানুহবোৰ ইমান নাছিলে, ঘৰৰ মানুহবোৰ আছে। গাঁৱৰ মানুহবোৰ লাহে লাহে আহিবহে চাগে। এয়া ভণ্টি আমাৰ শুনো চব গুটি খোৱাত বিজি দেই। এয়া বাইক ভনীয়েক গোটেইবোৰ একেলগে আৰু কথা পাতি। এয়া বা বৰ্তাহঁতৰ ডাঙৰ ছোৱালী দুজনী। এয়া ডাঙৰজনী বা আৰু সৰুজনী ওলাব ৰ'ব। এয়া বাইক ভনীয়েক। এয়া সৰুজনী বা। এয়া মা বা। এইটো আমাৰ জকৰটো, এইটো জানমণি জকৰ। চাহ তাহ খাই কৈ হ'ল। বহি আমনি লাগিল, সেইটো কাৰণে অলপ ৰাস্তালৈ ওলাই আহিলোঁ। বতৰটো বহুত ভাল কৰিছে সেইটো কাৰণে। ফটো মাৰিবলৈ ওলাই আহিছোঁ। এয়া ফটো মৰা পৰ্ব চলি আছে। এয়া হ'বলগীয়া ভিনদেউৱে বাক ফটো মাৰি আছে পূৰাপূৰি দেই। এয়া আমাৰ শুনো মাজতে গৈ ৰখি দিছেগৈ ফটো মাৰিব লাগে তাইক। এয়া DSLRত ফটো মাৰিব লাগে, সকলোৱে ফটো মাৰি আছে।
এয়া জলপান খাবলৈ মাতিছে, জলপান খাবলৈ এয়া ৰাইজসকল পঢ়ি আছে। আমাৰ অকণমান দেৰি হ'ল, সেইকাৰণে আমি ভিতৰতে গ'লোগৈ, ভিতৰলৈ মাতি লৈ গ'ল। এয়া জলপানকেইটা খাই লওঁ। বাহঁতে ষ্টাৰ্ট কৰিলে খাবলৈ। জলপান খাই কৰি হ'ল, আকৌ বাহিৰলৈকে ওলাই আহিলোঁ। এয়া ছোৱালীয়ে গান শুনি পূৰা নাচি আছে। গান বুলি ক'লে ৰ'বই নোৱাৰে, নাচ বুলি ক'লে আগফালৰ পৰা ভিডিঅ' কৰিলে লাজ লাগে তাই, সেইকাৰণে পাছলৈ কৰিবলগীয়া আছে। এয়া ছোৱালী ফটো মাৰিব লাগে, সেইকাৰণে মনে মনে ভিডিঅ' তাকে কৰি দিলোঁ। এয়া এফালে ফটো মাৰি আছে, এফালে বহি বহি কথা পাতি আছে। এয়া খানা খাবলৈ মাতিলে, খানা খাই কৰি বেছি দেৰি নৰ'লোঁ, দেৰিও হৈছিলে আমাৰ। সেয়া সেইকাৰণে আমি গুচি আহিলোঁ। ছোৱালীৰ ফটো দুখনমান পাছত লগাই দিছোঁ। ধন্যবাদ।